নমস্কাৰ ষ্টুডেণ্টছ, পুনৰবাৰ আসাম জ্ঞান কি মই ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। চ' আজি মই লৈ আহিছোঁ তোমালোকৰ বাবে যিটো নেকি গ্লিমছেছ অফ ইণ্ডিয়া পাৰ্ট 2 কুৰ্গ হয়নে, কুৰ্গটিৰ টপ 35 MCQ। তোমালোকে ইয়াৰ বাহিৰে একো পঢ়িব নালাগে, সেইকেইটাৰ পৰা আহিব, ঠিক আছে। চ' তোমালোকে ফাইনেল প্ৰিপেৰেশ্যনৰ কাৰণে সেইটো তোমালোকে চাই যাবা, অ'কে। চ' আজি আমি প্ৰথম কুৱেশ্যনটো ষ্টাৰ্ট কৰিম। তোমালোকে ইয়াৰ ভালকৈ সেইটো চাই যাবা, আৰু যদিহে তোমালোকে চেনেলটোত নতুনকৈ ভিজিট কৰিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো প্ৰেছ কৰি ৰাখি দিবা, যাতে আহিবলগীয়া ভিডিঅ'বোৰ ডাইৰেক্টলি তোমালোকৰ তাত পায়। আৰু মই তোমালোকৰ বাবে এই লেটাৰ টু গডৰ ফাইনেল প্ৰিপেৰেশ্যনৰ কাৰণে তোমালোকক আনি দিম, সেইটো তোমালোকে চাই ল'বা, অ'কে। চ' আজি আমাৰ ক্লাছটো আৰম্ভ কৰোঁ, বেছি দেৰি নকৰোঁ। আজিৰ আমাৰ প্ৰথম কুৱেশ্যনত কি দিয়া আছে? প্ৰথম কুৱেশ্যন, বিটুইন মাইচুৰ এণ্ড দ্য কোষ্টেল টাউন অফ চিটছ পিচ অফ হিভেন। সেইটো 2023 চনত আহিছিলে, সেইটো হৈ যাব মেংগলোৰ, অ'কে। দ্য মেইন ক্ৰপ অফ কুৰ্গ, কুৰ্গৰ মেইন ক্ৰপ কি আছিলে হয়নে, কি আছিলে সকলোৱে জানে, সেইটো 2023 আহিছে তোমালোকৰ, অ'কে। সেইটো মনত ৰাখিবা। সেইটো ইয়াৰ এনচাৰ হৈ যাব কফি। কফি প্লেণ্টেশ্যন বেছিকৈ কৰিছিলে হয়নে, কফি হৈ যাব শুদ্ধ উত্তৰ। 3 নম্বৰত চোৱা, 3 নম্বৰ প্ৰশ্নত চোৱা কি দিয়া আছে? ডিউৰিং ছেপ্টেম্বৰ টু মাৰ্চ ইট ইজ দ্য ছিজন অফ কুৰ্গ। সেইটো 2024 আহিছিলে, যিটো নেকি ছেপ্টেম্বৰ আৰু মাৰ্চৰ মাহত, সেইটো মাৰ্চ মাহৰ সময়ত কোনটো ছিজন হয়? জয় হয়নে, সেইটো হৈ যাব জয়, অপশ্যন নম্বৰ চি হৈ যাব শুদ্ধ উত্তৰ। তাৰপিছত 4 নম্বৰ প্ৰশ্নত আমাক কি দি আছে? দ্য থিয়ৰী অফ আৰব অৰিজিন ইন ৰিলেশ্যন টু দ্য পিপল অফ কুৰ্গ ইজ বেছড অন হয়নে, ইহঁতৰ কেনেকৈ ইহঁতক গম পোৱা যায় যে ইহঁতে গ্ৰীক অৰিজিন হয়, সেইটো কেনেকৈ গম পোৱা যায় সেইটো কথা সুধিছে হয়নে। ইহঁতৰ কি আছিলে? ক্লথছ দে ৱেৰ, যিটো নেকি ইহঁতৰ পিন্ধন উৰণ আছিলে হয়নে, সেইটো ডিফাৰেঞ্চ আছিলে, সেইকাৰণে ইহঁতক কেনেকৈ গম পোৱা যায়? ক্লথছ দে ৱেৰ হৈ যাব শুদ্ধ উত্তৰ। 2024 আহিছিলে তোমালোকৰ। তাৰপিছত 5 নম্বৰ প্ৰশ্নত কি দিয়া আছে? সেইটো এনচাৰটো চোৱা, ক্লথছ দে ৱেৰ। 5 নম্বৰ প্ৰশ্নত চোৱা, একৰ্ডিং টু দ্য অথৰ অফ কুৰ্গ দ্য পিপুল অফ কুৰ্গ আৰ পচিবলি ডিচেণ্ডেণ্টছ অফ দ্য ইহঁতক ডিচেণ্ডেণ্টছ কুৰ্গ মানুহবিলাকে কেনেকৈ ইহঁতে ক'ৰ আছিলে হয়নে, সেইটো কথা আমি অথৰৰ মতে ক'ৰ হয়, সেইটো কি আছিলে ইহঁতে? আৰু অপশ্যন গ্ৰীক্স আছিলে হয়নে, শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ এ, অ'কে। অপশ্যন নম্বৰ এ হৈ যাব শুদ্ধ উত্তৰ। তাৰপিছত 6 নম্বৰ প্ৰশ্নত চোৱা, হোৱাই ডাজ দ্য ইভেন মষ্ট লেইড বেক ইণ্ডিভিজুৱেল বিকাম এডভেঞ্চাৰ্ছ ইন কুৰ্গ হয়নে, সেইটো 2024 আহিছে তোমালোকৰ। সেইটো এইবাৰ নাহিব পাৰে, কেলৈ কি লাষ্ট ইয়েৰ আহি গৈছে, তথাপি চাই ৰাখিবা। ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ চি হৈ যাব, অ'কে। অপশ্যন চি হৈ যাব, বিকজ দ্য এনভাইৰনমেণ্টছ অফাৰ্ছ অপৰচুনিটিজ ফৰ দ্য এডভেঞ্চাৰ্ছ স্পৰ্টছ এণ্ড এক্টিভিটিজ, যিটো নেকি ক্ৰীড়া আৰু কাৰ্যকলাপবোৰ কি কৰে? সুবিধা প্ৰদান কৰে, সেইটোৰ কাৰণে। 7 নম্বৰ প্ৰশ্নত কি দিয়া আছে? ৰিড দ্য ফলোয়িং ষ্টেটমেণ্ট উইথ দ্য ৰিফাৰেঞ্চ টু কুৰ্গ এণ্ড চ'জ দ্য কাৰেক্ট অপশ্যন। তলৰ কোনকেইটা শুদ্ধ হয় সেইটো লিখিব লাগে। ষ্টেটমেণ্ট 1ত চোৱা, 2024 আহিছিল তোমালোকৰ। ষ্টেটমেণ্ট 1ত কি দিয়া আছে? হুএভাৰ ভিজিট কুৰ্গ ইজ ফেচিনেটেড বাই দ্য এডভেঞ্চাৰাছ এক্টিভিটিজ ডেট আৰ কেৰিড আউট, সেইটো কি আছে? কাৰেক্ট হয় হয়নে। তাৰপিছত কি দিয়া আছে? 2 নম্বৰত কি দিয়া আছে? ষ্টেটমেণ্ট 2, দ্য পিপুল আৰ হষ্টেলাইজ এণ্ড কাৱাৰ্ডলি ইন কুৰ্গ, ইহঁতৰ কাৱাৰ্ড আছিলে জানো, ব্ৰেভেৰিহে আছিলে, সেইটো হৈ যাব ৰং। ষ্টেটমেণ্ট 1 ইজ ট্ৰু, ষ্টেটমেণ্ট 2 ইজ ফল্ছ লিখি দিলে হ'ল। তোমালোকৰ ইয়াত আৰু অপশ্যন আছিলে, সেইবিলাক মই দিয়া নাই, মাত্ৰ তোমালোকক ডাইৰেক্ট এনচাৰটো কৰি দিছোঁ, অ'কে। তাৰপিছত 8 নম্বৰ প্ৰশ্নত চোৱা, এ লাৰ্জ ফ্ৰেছ ৱাটাৰ ফিছ এবাউণ্ডছ ইন দ্য ৱাটাৰ অফ কাবেৰী। কাবেৰী নদীত ফ্ৰেছ ৱাটাৰ এটা পাইছিলে হয়নে, তোমালোকে পাৰ্টটো যদি ভালকৈ পঢ়িছা, মন কৰিছা, তাত কোনটো মাছ পোৱা গৈছিলে, সেইটো হৈ যাব এনচাৰ কি হ'ব আমাৰ? মহাচিৰ হৈ যাব, অ'কে। সেইটো মনত ৰাখিবা। আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰি দিয়া, অ'কে। তাৰপিছত আমাৰ 9 নম্বৰ প্ৰশ্নটো চাম। 9 নম্বৰ প্ৰশ্নত কি আছে? কুৰ্গী হোমছ হেভ এ ট্ৰেডিশ্যন অফ হস্পিটেলিটি এণ্ড দে আৰ মোৰ দেন
willing to recount numerous tales of valor. Which of the following options is close close to meaning of the underline part? সেইটো যিটো নেকি ইয়াত আণ্ডাৰলাইন পাৰ্টটো দিয়া আছে টু ৰিকাউণ্ট নিউমেৰাছ টেলছ অফ ভেলাৰ সেইটো ক্ল'জেষ্ট মিনিংটো কোনটো হয় তলৰটো সেইটো লিখিব লাগে ইয়াৰ এনচাৰ হৈ যাব টু নেৰেট অ'কে 2024ত আহিছে তাৰপিছত 10 নম্বৰ প্ৰশ্নত চোৱা 10 নম্বৰ প্ৰশ্নত কি দিয়া আছে হাউ মাছ এৰিয়া অফ কুৰ্গ ইজ কভাৰ্ড বাই ৰেইন ফৰেষ্ট কুৰ্গটো কিমান ৰেইন ফৰেষ্টক কভাৰ কৰি আছিলে সেইটো হৈ যাব 30% এইটো তোমালোকৰ পাঠত আছে চাই ল'বা তাৰপিছত কি দিয়া আছে হোৱাট ইজ দ্য ছিগনিফিকেণ্ট কালচাৰেল এছপেক্ট অফ কুৰ্গিজ পিপল হয়নে ইহঁতৰ ছিগনিফিকেণ্ট কালচাৰেলটো কেনেকৈ কি আছিলে হয়নে অপশ্যন এ দিয়া আছে দেয়াৰ প্ৰেক্টিছ ট্ৰেডিশ্যনেল ডান্স ফৰ্ম ইহঁতৰ কি আছিলে এনচাৰটো হৈ যাব আমাৰ ডি নম্বৰ ইহঁতৰ দেয়াৰ ডিষ্টিংটিভ ডি নম্বৰ এনচাৰ হয় দেয়াৰ ডিষ্টিংটিভ কাষ্টমছ ৰিলেটেড টু হস্পিটেলিটি এণ্ড ব্ৰেভেৰী ইহঁতৰ হস্পিটেলিটি ভাল আছিলে হয়নে ব্ৰেভেৰী আছিলে সাহসিয়াল আছিলে হয়নে সেইটোৱে হৈ যাব শুদ্ধ উত্তৰ 12 নম্বৰ প্ৰশ্নত চোৱা হুইচ অফ দ্য ফ্লোয়িংছ নট এ কালচাৰেল এলিমেণ্ট মেনশ্যন ইন দ্য লেশ্যন অফ কুৰ্গৰ তলৰ কোনটো নাছিলে ট্ৰেডিশ্যনেল মেটেৰিয়েল মাৰ্চিয়েল আৰ্ট আছিলে হয়নে কফি প্লেণ্টেশ্যন কৰিছিলে বিল্ডিংছ আছিলে জানো নাছিলে স্পাইচেছ মছলাও কিবা কৰিছিলে সিহঁতে হয়নে ইয়াৰ এনচাৰ হৈ যাব অপশ্যন নম্বৰ চি কোনটো নহয় বুলি সুধিছে অ'কে কোনটো হয় বুলি সোধা নাই নহয় কোনটো নহয় বুলি সুধিছে লাৰ্জ বিল্ডিং চি হৈ যাব শুদ্ধ উত্তৰ 13 নম্বৰ প্ৰশ্নত চোৱা কুৰ্গী পিপলছ আৰ অলৱেজ উইলিং টু ৰিকাউণ্ট নিউমেৰাছ কি কৰিছে কুৰ্গী জনগোষ্ঠীসকলে সদায় কি কৰিছিলে সিহঁতে ৰিকাউণ্ট কৰিব নিউমেৰাছবিলাক বিচাৰিছিলে সেইটো কোনটো আছিলে টেলছ অফ ভেলাৰ অ'কে অপশ্যন হৈ যাব বি শুদ্ধ উত্তৰ তোমালোকে যদি ভালকৈ সেইটো চাই যোৱা ইয়াৰ পৰা আহি যাব এটা নহ'লে এটা কমন পৰিবই ভালকৈ মাত্ৰ তোমালোকে পঢ়ি যাবা এবাৰ চালে মনত থাকি যাব তাৰপিছত 14 নম্বৰ প্ৰশ্নত চোৱা হাউ ডু কুৰ্গ ইজ ট্ৰেডিশ্যনেলি পাছ ডাউন দেয়াৰ হিষ্ট্ৰী অফ ভেলাৰ ৰিলেটেড টু দেয়াৰ ছানছ এণ্ড ফাদাৰ্ছ ইহঁতৰ যিটো নেকি কুৰ্গৰ পৰম্পৰাগত হয়নে কেনেকৈ সেইটো তেওঁলোকে পুত্ৰ আৰু পিতৃৰ ৰিলেটেড আছিলে সেইটো কথা গম পোৱা যায় সেইটো কথা সুধিছে কি আহিছিলে ইয়াত অপশ্যন ডি হ'ব ইয়াৰ এনচাৰটো বাই অৰেল ষ্টৰি টেলিং ইয়াৰ পৰা গম পোৱা যায় এনচাৰ হৈ যাব অপশ্যন নম্বৰ ডি তাৰপিছত আমাৰ 15 নম্বৰ প্ৰশ্নত কি আছে দ্য নেম অফ ৰিভাৰ ইন কুৰ্গত থকা ৰিভাৰটো নদীখনৰ নাম কি আছিলে কাবেৰী নদী হয়নে সকলোৱে জানা তাৰপিছত হোৱাট কাইণ্ড অফ ষ্টৰিজ আৰ দ্য কুৰ্গ পিপল অলৱেজ ৰেডি টু টেল কি আছে টেলছ অফ ভেলাৰ সদায় কি পঢ়িব বিচাৰিছে সিহঁতে টেলছ অফ ভেলাৰ তাৰপিছত এনচাৰ চাই লোৱা তাৰপিছত 17 নম্বৰ প্ৰশ্নত কি আছে ইন হুইচ অফ দ্য ফ্লোয়িং ছিজনছ ডাজ দ্য প'ৰ ইনাফ ইন কুৰ্গ কোনটো আছিলে ছিজনছ ডাজ ইট প'ৰ হয়নে সেইটো হৈ যাব আমাৰ মনচুন অ'কে 17ৰ এনচাৰ হৈ যাব অপশ্যন নম্বৰ ডি চাই লোৱা তাৰপিছত 18 নম্বৰ প্ৰশ্নত কি আছে মেটছ কলাম এ উইথ কলাম বি শ্ব'জ দ্য কাৰেক্ট অপশ্যন সেইটো মিলাব লাগে অ'কে কুৱেশ্যনটো চাই লোৱা কোডাগু হয়নে কোডাগু কি আছিলে স্মলেষ্ট ডিষ্ট্ৰিক্ট আছিলে নে কৰ্ণাটকাৰ স্মলেষ্ট ডিষ্ট্ৰিক্ট নামটো কোডাগু আছিলে ইভাৰগ্ৰীণ ফৰেষ্ট কি আছিলে কিমান পাৰ্চেণ্ট আছিলে অকণমান ওপৰত পঢ়াইছিলোঁ হয়নে 30% হয় না 1 হৈ যাব আপোনাৰ 4 2 হৈ যাব 3 মেংগলোৰ কি আছিলে কোষ্টেল টাউন আছিলে 3 হৈ যাব 1 কুৰ্গিজ হোম কি আছিলে কুৰ্গিজ হোমটো হস্পিটেলিটি ভাল আছিলে গতিকে এনচাৰ কি হৈ যাব চোৱা অপশ্যন চি হৈ যাব 1 to 4 হ'ব অপশ্যন চি হৈ যাব 1 to 4 হৈ যাব 2 to 3 হৈ যাব 3 to 1 আৰু 4 to 2 এনেকুৱা প্ৰায়ভাগ আহি থাকে তোমালোকৰ ভালকৈ পাৰ্টটো পঢ়ি যাব তেতিয়াহে কৰিব পাৰিবা এনচাৰ কুৱেশ্যন নম্বৰ 19ত দিয়া আছে ৰেফটিং কেনোয়িং ৰেপলিং ৰক ক্লাইম্বিং হোৱাট ইজ দ্য মিনিং অফ দ্য ৰেপলিং এই ৰেপলিঙৰ মিনিংটো কি হয়
সেইটো লিখিব লাগে ইয়াৰ এনসাৰ হ'ব অপশন নম্বৰ এ ওকে গোইং ডাউন এ ক্লিফ বাই স্লাইডিং ডাউন এ রোপ এইটো হিলৰ পৰা যে ওপৰৰ পৰা যেনেকৈ নামি আহে হয় নহয় ৰছীৰে নামি অহাটোক কি বুলি কৈছে ৰেপলিং বুলি কৈছে অপশন এ হৈ যাব শুদ্ধ উত্তৰ What can be seen from Hill of Coorg? Hill of Coorgৰ পৰা কি দেখিবলৈ পোৱা যায় ওকে সেইটো কথা সুধিছে কি দেখিবলৈ পোৱা গৈছিলে আমাৰ দা এন্টায়াৰ মিষ্টি ল্যান্ডস্কেপ অফ কুৰ্গ যিমানখিনি ল্যান্ডস্কেপ অফ কুৰ্গ আছিলে কুৰ্গৰ ল্যান্ডস্কেপবিলাক দেখিবলৈ পোৱা গৈছিলে 21 নম্বৰ প্ৰশ্নত চোৱা assertion most of the visitors keep away from Coorg during monsoon হয়নে মনসুনৰ সময়ত most of the visitors keep away from Coorg during monsoonৰ সময়ত ইয়াতে দূৰত থাকে ওকে the best season to visit Coorg is September to March হেতু শুদ্ধ হয় দুটাটোই শুদ্ধ হয় গটিকে a is true a and r are true হৈ যাব ওকে অপশন নম্বৰ হৈ যাব অপশন নম্বৰ সি এটাকে both a and r are true and r is the correct explanation of a হৈ যাব that's what 22 number প্ৰশ্ন চোৱা what is the opposite word of valor and favorite valor or opposite word কি হয় হয়নে valor মানে সাহসী ওকে cowardice মানে ভয় যিটো নেকি ভয় পায় ধৰা গতিকে হৈ যাব এইটো এটা কাৰেক্ট হৈ গল তাৰপিছত কি আছে favorite মানে আটাইতকৈ ভাল লগাটো হয়নে আৰু dislike তো ইয়াৰ অপোজিট হৈ যাব ওকে এনসাৰ হৈ যাব আমাৰ অপশন নম্বৰ এ ওকে cowardice and dislike তাৰপিছত 23 নম্বৰ প্ৰশ্নত চোৱা 23 কি আছে দা ডিস্ট্ৰিক্ট হেডকোয়াৰ্টাৰ্স অফ কুৰ্গ ইজ হেতু ভালকে মনত ৰাখিবা মাডিকেৰি ওকে মাডিকেৰি তাৰপিছত 24 নম্বৰ প্ৰশ্নত কি আছে মেটচ দা ফ্লোইং এণ্ড চোজ দা কাৰেক্ট অপশন হেতু মেটচ কৰিব লাগে মহাসিৰ মানে কি আছিল ফিশ আছিল কেনোয়িং মানে কি আছিল কুফিয়া মানে কি এনসার হৈ যাব আমাৰ ডাইৰেক্টলি মই এনসারটো কৰাইছো ঠিক আছে এটো হৈ যাব 3 হয়নে এটো ফিশ আছিল ওকে কেনোয়িং বি টু কি আছিল এডভেঞ্চারস কৰে নহয় কেনোয়িং এডভেঞ্চারস কুফিয়া মানে কি সি হয়নে কুফিয়া মানে টাইবেটানস মং বাইলা কুপ্পে মানে কি আছিল বাইলা কুপ্পে বিলাক আৰব মনত থাকিব কোৱেশ্চন নম্বৰ 25 ত সোৱা কি দি আছে টু ৰিচ নিসৰ্গধাম আইল্যান্ড people have to use য'ত নেকি নিসৰ্গধাম আইল্যান্ডত যাবলৈ মানুহে কিহেৰে যায় কি ব্যৱহাৰ কৰে ওকে হেতু কথা সুধিছে এটা ৰূপ ব্ৰিজ ওকে হেতু এনসাৰ হৈ যাব ৰূপ ব্ৰিজ অপশন নম্বৰ সি তাৰপিছত কুৱেশ্চন নম্বৰ 26 ত কি দি আছে 26 ত চোৱা visitors cannot enjoy in Coorg in the season of কেতিয়া এনজয় নহয় মনসুন সিজনত ওকে অপশন নম্বৰ বি হ'ব শুদ্ধ উত্তৰ এনসার অপশন নম্বৰ বি তাৰ পিছত আমি 27 নম্বৰ প্ৰশ্নটো চাম 27 the dress that Coorgis wear is a long black coat tied with embroidered waist belt name of the dress এইটো কি আছিল কুপিয়া হয়নে পাইছিল আমি লেসনত মন থাকিব অপশন বি হ'ব শুদ্ধ উত্তৰ তাৰপিছত কোৱেশ্চন নম্বৰ 28 ত চোৱা the monks who live in Coorg where monks বিলাকে কি পিন্ধিছিলে হয়নে এনসার চোৱা তোমালোকে অপশন এ বি সি কোনটো হ'ব ডি এনসার হৈ যাব অপশন নম্বৰ এ ওকে ৰেড অক্ৰে ইয়েলো ৰবস মনত থাকিব ন তাৰপিছত কোৱেশ্চন নম্বৰ 29 ত চোৱা 29 ত কি দি আছে নিসৰ্গধামা কনজিস্ট অফ কি আছিল নিসৰ্গধামা কিমান একৰ আইল্যান্ড 64 ওকে 64 একৰ আইল্যান্ড অপশন সি হ'ব শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 30 চোৱা 30 কি দি আছে which activity is not available in Coorg কোনটো activity নাছিলে কাৰ ৰেচিং নাছিলে বাকি কেনোয়িং মাউন্টেন ক্লাইম্বিং ৰিভাৰ ৰাফটিং আছিলে অপশন সি হৈ যাব শুদ্ধ উত্তৰ কোনটো নাছিলে বুলি কৈছে ওকে মনত ৰাখিবা কাৰ ৰেচিং কোনটো নাছিলে কাৰ ৰেচিংটো নাছিলে হল তাৰ পিছত কোৱেশ্চন নম্বৰ 31
Select the option that shows that Coorg is an excerpt of কি আছিলে ট্ৰাভেলগ সেইটো হৈ যাব শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ হ'ব শুদ্ধ উত্তৰ তাৰপিছত কুৱেশ্যন নম্বৰ 32 চোৱা A long black coat with an embroidered weight belt is a কি আছিলে ট্ৰেডিশ্যনেল ড্ৰেছ আছিলে হয়নে প্ৰথমত কি দিছে ট্ৰেডিশ্যনেল সং অফ কুৰ্গ ইয়াত ইফ নহয় হা অফ হ'ব ট্ৰেডিশ্যনেল সং অফ কুৰ্গ ট্ৰেডিশ্যনেল এটায়াৰ অফ কুৰ্গ ইউনিফৰ্ম অফ কুৰ্গ হয় জানো নহয় অপশ্যন ডিত কি আছে ট্ৰেডিশ্যনেল ড্ৰেছ অফ কুৰ্গ হৈ যাব আমাৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ ডি ট্ৰেডিশ্যনেল ড্ৰেছ অফ কুৰ্গ ওকে সো আশা কৰিছোঁ তোমালোকে ভালকে পঢ়িবা তোমালোকে নোট নকৰিলে এক্সামটো ওচৰ চাপিলে এটলিষ্ট তোমালোকে এবাৰটো চাই যাবা ওকে ভিডিঅ'টো এবাৰ চালে কিমান 10-15 মিনিট টাইম লাগিব আৰামত তোমালোকে চাই গ'লে মনত থাকি যাব ওকে ডি নম্বৰ প্ৰশ্নটো 33 চোৱা Assertion Coorg of Kodagu the smallest district of Karnataka is home to evergreen rainforest হয় হেতু কারেক্ট হয় আৰু স্পাইসেস এন্ড কফি প্ল্যান্টেশন ইহতে কি কৰিছিল হয়নে হেতু শুদ্ধ হয় তাৰছত ৰিজনত কি চোৱা evergreen rainforest cover 30% of this district হয় হেতু শুদ্ধ হয় গটিকে অপশন A both A and R is true the correct explanation of A R is the correct হেতু হৈ যাব অপশন C হ'ব শুদ্ধ উত্তৰ okay option C হৈ যাব শুদ্ধ উত্তৰ both A and R are true R is the correct explanation of A তাৰপিছত question number 34 ত চোৱা the ব্ৰহ্মগিৰি ব্ৰহ্মগিৰিটো কি আছিলে হিলছ আছিলে মনত ৰাখিবা ব্ৰহ্মগিৰি কি আছিলে নিসৰ্গধামা কি আছিলে আইল্যান্ড আছিলে মনত ৰাখিবা ওকে হেতু মনত ৰাখিবা ইম্পৰ্টেন্ট হয় ব্ৰহ্মগিৰি ইজ এ হিল এণ্ড নিসৰ্গধামা ইজ এ আইল্যান্ড মনত থাকিব অপশ্যন বি হ'ব শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 35 ত চোৱা হেতু আমাৰ লাষ্ট কুৱেশ্যন হ'ব আজিৰ সো মই তোমালোকক তলৰ ডেসক্ৰিপচনত লিংক দি দিম ইয়াৰ কুৱেশ্যন এনসাৰ ওকে হেতু তোমালোকে চাই লবা মনত ৰাখিবা যেনেকৈ হলেও কমন পৰিব ওকে from where has the poem Coorg has been extracted a Coorg party কৰ পৰা লোৱা হৈছে যে glimpses of India Part II হয়নে হেতু হৈ জানা song of my grass of leaf হেতু নহয় song of myself in leaves of grass হেতু নহয় glimpses of India Part II হেতু হৈ যাব শুদ্ধ উত্তৰ from from Assam হেতু নহয় এনসার হ'ব তোমালোকৰ অপশ্যন নম্বৰ সি ওকে সো আশা কৰিছো তোমালোকে ভিডিওটো ভাল লাগিছে আৰু তোমালোকে লগৰবোৰক শেয়াৰ কৰি দিবা সকলোৱে ভালকে পঢ়িবা ওকে এক্সামটো আহি পালে সো ভালকে পঢ়ি থাকিবা ওকে থ্যাংক ইউ সকলোলৈ